চাকৰি ঠিক চাৰ্কাছৰ বাঘৰ দৰে খাদ্যৰ বাবে কোনো টেনশ্যন ল'বলগীয়া নাই সময়মতে মালিকে মাংস যোগান দি থাকে কিন্তু সমস্যাটো হ'ল চাৰ্কাছৰ বাঘৰ কোনো স্বাধীনতা নাথাকে মালিকৰ ইচাৰাৰ মতেই নাচিবলগীয়া হয় আনহাতে বিজনেছ ঠিক জংঘলৰ বাঘৰ দৰে খাদ্যৰ অভাৱত হয়তো দুদিন ভোকত কটাব কিন্তু যেতিয়া স্বীকাৰ কৰিব নিজৰ ইচ্ছামতে খাব আৰু স্বাধীনভাৱে থাকিব কিন্তু চাকৰি বুলি কওঁতে মনলৈ আহে মন্থলি দৰমহা আৰু দৰমহা অহাৰ লগে লগে ঘৰ বনাবলৈ হোম লোন গাড়ী কিনিবলৈ কাৰ লোন আৰু সময়ে সময়ে বিভিন্ন সুবিধা যেনে সময়ে সময়ে ছুটি মেডিকেল লিভ পৰিয়াল তথা সমাজত সন্মান তাই চাকৰি কৰে কাৰণে তাইক মৰম চেনে মই চাকৰি নকৰোঁ কাৰণে এনেকুৱা ব্যৱহাৰ মানে লাইফ ছেট আনকি বিয়া পাতিবলৈ ছোৱালীৰ অভাৱ নাথাকে मन में दूसरा लड्डू फूटा नया নমস্কাৰ বন্ধুসকল সৰুকালৰ সোণোৱালী দিন পাৰ কৰি ডাঙৰ হোৱাৰ লগে লগে প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে জীৱনত এটা ডাঙৰ তথা জটিল সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় য'ত প্ৰত্যেকেই ডিচিশ্যন ল'বলগীয়া হয় যে নেক্সট তেওঁলোকৰ লাইফত কি কৰা উচিত চাকৰি নে বিজনেছ আৰু তাৰ কোনো ভাল গাইডেঞ্চ নোপোৱাত 80%তকৈ অধিক যুৱক যুৱতীয়ে না নিজকে চাকৰিৰ বাবে তৈয়াৰ কৰিব পাৰে না বিজনেছৰ কোনো স্কিল ডেভেলপমেণ্ট কৰি নিজকে সংস্থাপিত কৰিব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে সেইসকল যুৱক যুৱতীৰ বাবে এটা যুক্তিসংগত সিদ্ধান্ত দাঙি ধৰা যি আজি নহয়তো কাইলৈ সকলোৰে কামত আহিব গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব সো লেটছ ষ্টাৰ্ট প্ৰথম কথা বিজনেছ আপুনি নেক্সট জেনেৰেশ্যনলৈ ট্ৰান্সফাৰ কৰি যাব পাৰে কিন্তু চাকৰি নোৱাৰে উদাহৰণস্বৰূপে আপুনি যদি 30 বছৰৰ দিন চাকৰি কৰি কলেজ এখনৰ প্ৰিন্সিপালো হৈ গৈ তথাপিও কিন্তু আপোনাৰ ৰিটায়াৰমেণ্ট হ'লে আপোনাৰ পষ্টটো আপোনাৰ ল'ৰা ছোৱালীক দি যাব নোৱাৰে আনহাতে বিজনেছৰ ক্ষেত্ৰত ই একেবাৰে চিম্পুল কথা দ্বিতীয়তে বিজনেছত আপুনি কাৰো তলতীয়া হৈ কাম কৰিবলগীয়া নহয় আপুনি নিজেই নিজৰ বছ চ' আপোনাৰ ভাল লগা ধৰণে আপুনি কামবোৰ কৰি যাব পাৰে আনহাতে চাকৰিৰ ক্ষেত্ৰত সদায় আপুনি আপোনাৰ ওপৰৱালাৰ ডাইৰেকশ্যনৰ মতে কাম কৰিবলগীয়া হয় নিজৰ ইচ্ছামতে বিশেষ একো কৰিব নোৱাৰে তৃতীয় ইম্পৰ্টেণ্ট কথাটো হৈছে বিজনেছত আপুনি বহুত পইচা ঘটিব পাৰে আপোনাৰ বিজনেছ ভালদৰে চলিলে আপুনি বিজনেছ দুগুণ চাৰিগুণ নালাগে 100 গুণ পৰ্যন্ত বিজনেছ বঢ়াব পাৰে আৰু তাৰ লগে লগে ইনকাম বাঢ়ি গৈ থাকিব কিন্তু চাকৰি এটা সীমাবদ্ধ আপুনি যিমান ভাল কাম কৰিলেও দৰমহা এটা সাধাৰণ হিচাপতে বাঢ়ি গৈ থাকিব গতিকে কথাতে কয় চৰকাৰী চাকৰিয়ে কেৱল প্ৰয়োজনহে পূৰণ কৰিব পাৰে চখ পূৰণ কৰিব হ'লে আপুনি বিজনেছ কৰিব লাগিব এতিয়া কথা হ'ল আপোনাৰ বাবে কি বেষ্ট হ'ব বা আপুনি নিজকে কি কৰা উচিত সেইটো কেনেদৰে নিৰ্ধাৰণ কৰিব কিয়নো পইচা বা কেৱল কামৰ ওপৰত ভিত্তি কৰি কেতিয়াও সঠিক সিদ্ধান্তত উপনীত হ'ব নোৱাৰে কিয়নো এনে বহুত চাকৰি আছে যাৰ দৰমহা সাধাৰণ বিজনেছমেনতকৈ বহুত বেছি আনহাতে এনে কিছু বিজনেছমেন আছে যি চাকৰিয়ালতকৈ বহুত বেছি কাম কৰিবলগীয়াও হয় চ' প্ৰথম কথা বিজনেছত আপোনাৰ পাৰ্চনেলি কি ভাল লাগে তাতকৈ গ্ৰাহকে বা আপোনাৰ কাষ্টমাৰে কি ভাল পায় তাৰ ওপৰত গুৰুত্ব দিব লাগিব অৰ্থাৎ কাষ্টমাৰৰ ইম'শ্যন বুজিব লাগিব কিয়নো বিজনেছৰ অৰ্থই হৈছে কাষ্টমাৰৰ সমস্যা সমাধান কৰা আপুনি যিমানেই ক্ৰিয়েটিভ ধৰণে বা ইণ্টাৰেষ্টিংভাৱে গ্ৰাহকৰ সমস্যা সমাধান কৰিব পাৰিব আপোনাৰ বিজনেছ ছাকচেছ হোৱাৰ সম্ভাৱনাও সিমানেই বাঢ়ি গৈ থাকিব দ্বিতীয় কথা বিজনেছ হাই ৰিস্ক চাকৰিৰ তুলনাত বিজনেছৰ ৰিস্ক বহুত বেছি বিজনেছৰ কোনো গাৰাণ্টি নাথাকে আপোনাৰ বিজনেছ চলিব নচলে বা আপোনাৰ লাভ হ'বনে নহয় কেতিয়াবাতো বহুত ভাল বিজনেছ একেবাৰতে ডুবি যায় रिस्क है तो इश्क है তৃতীয় কথা বিজনেছ ছাকচেছফুলি গঢ়ি তুলিবলৈ কিমান সময় লাগিব তাৰো কোনো গাৰাণ্টি নাথাকে হয়তো এবছৰো হ'ব পাৰে হয়তো 10 বছৰো লাগি যাব পাৰে এয়া আপোনাৰ বিজনেছ কৰাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে শেষত সকলো পাৰ্থক্যক ছামাৰাইজ কৰি ক'বলৈ গ'লে যদি আপোনাৰ ৰিস্ক লোৱাৰ সাহস আছে বা সদায় শিকি থাকিবলৈ ইচ্ছা আছে আৰু কণ্টিনিউৱাছ নিজৰ সপোনৰ বাবে কাম কৰিবলৈ ধৈৰ্য আৰু একাগ্ৰতা আছে তেন্তে আপোনাৰ বাবে বিজনেছ বেষ্ট হ'ব আনহাতে বছ জীৱনত এবাৰ অলপমান কষ্ট কৰি লাইফটো কোনোমতে ছেট কৰিবলৈ ইচ্ছা আছে তেন্তে আপোনাৰ বাবে চাকৰি বেষ্ট সিদ্ধান্ত আপোনাৰ চাৰ্কাছৰ বাঘ হ'ব নে জংঘলৰ বাঘ হ'ব আজিলৈ ইমানেই চ' ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব আৰু নতুনকৈ যদি কোনোবা আমাৰ এই চেনেলত প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই মিছনত সহযোগিতা কৰিব বুলি আশা কৰিলোঁ থেংকছ ফৰ ৱাচিং জয় আই অসম